আজি MVI লগে পঠাইছে সব বস্তুবিলাক ইহঁতে এতিয়া তদন্ত কৰিব কেনেকুৱা হ'ল আজি দেখা পাইছে কি যেনে আপোনালোকে CCTV ফুটেজটো ধুনীয়াকৈ ওলাই গৈছে ইমান দিন মই নিজে ভাবিব পৰা নাই মই ল'ৰাৰ দুখ বুলি ভাবি আছিলোঁ কিন্তু আজি যেহেতু টোটেল বস্তুটো ক্লিয়াৰ হৈ গ'ল যে মোৰ গাড়ীখনক ধুনীয়াকৈ আহি আছিল লেফ্ট হেণ্ড সাইড লৈ পেলাই মোৰ ল'ৰাই ডিপিতে গাড়ী চলাই আহি আছিল তাক আহি পেলাই পিছৰ পিনৰ পৰা খুন্দিয়াই দিলে আল্টিমেটলি এইটোৱে হ'ল আৰু মদ খাই পেলাই গাড়ী চলোৱা একশ্যন নলোৱা এইটো বহুত বেয়া বস্তু অলৰেডি তেওঁ ক্লিয়াৰ কৰিছে যে তেওঁ পুৰাপান কৰিছিল বা এনেকুৱা ধৰণৰ তেখেতে নিজে কৈছে মই শুনা পাইছোঁ এইটো তো আৰু কি ক'ম আৰু কোৱাৰ একো নাই চাওঁ আজি যোনটো ফুটেজ ভালকৈ ওলাইছে তাতে ক্লিয়াৰলি চবে পুৰা নৰ্থ ইষ্টে দেখা পাইছে যে এইটো বহুত ডাঙৰ ঘটনা বহুত ডাঙৰ এক্সিডেণ্ট এইটো কিন্তু মই এইটোৱে ক'ব বিচাৰিম যে মোৰ ল'ৰা ৱাজ নট এ বেড ড্ৰাইভাৰ ই ভাল গাড়ী চলাইছিল তাৰ কাৰণে মই তাক গাড়ী দিছিলোঁ ই ডেইলি আছাম ডাউনটাউন কলেজ যায় গাড়ী লৈ পেলাই ক্লাছ কৰে আকৌ গাড়ী চলাই পেলাই ঘৰত আহে বাইক বিচাৰিছিল মই বাইক দিয়া নাই পাপা তই গাড়ী ল তই মোৰ আগৰ গাড়ীখন লৈ পেলাই তই চলাই থাক আৰু মই এটা বেলেগ গাড়ী কিনি ল'ম এদিন তাৰ কি হ'ল ৰাতি দিৱালী বুলি অলপ ফূৰ্তি কৰিলে পাৰ্টি কৰিলে আহি পেলাই ৰাতি গাড়ীখন লৈ গ'ল লৈ যদিও যায় এনেকুৱা বহুত দিনা গৈছে কিন্তু কয় নহয় মানে দিছ ৱাজ দ্য লাষ্ট ডে আৰু আমি দুয়ো 3:30টাৰ পৰা 7টালৈকে একেলগে আছিলোঁ তাৰপিছত মই তাক VIPত নমাই দি পেলাই মই ঘৰত আহিলোঁ আহি পেলাই মই মোৰ নিজৰ কাম কৰি আছিলোঁ আৰু ভালকৈ ড্ৰাইভিং টেষ্ট দি পেলাই লাইচেঞ্চ পাইছেতো এনেকুৱাতো আমি উল্টা কাম কৰি পেলাই লাইচেঞ্চটো লোৱা নাই তো ড্ৰাইভিং টেষ্ট কৰিছে লাইচেঞ্চ পাইছে তাৰপিছত গুৱাহাটীৰ চিটিৰ ভিতৰত গাড়ী চলাই আছিল কেতিয়াও কোনো প্ৰব্লেমটো পোৱা নাই